বাটত এনেধৰণৰ এগৰাকী মানুহক লগ পাইছোঁ যিয়ে ভগা চিগা বেছি তেওঁ নিজৰ জীৱন পোহপাল দিছে এজন মেধা থকা সত্ত্বেও আৰু এজন অতি দৰিদ্ৰ সঁচাই দৰিদ্ৰ কিন্তু এনেকুৱা এখন দেশত টপ 19ত আমাৰ দেশত ধনী ব্যক্তি তালিকাত থাকিব পাৰে কিন্তু এনেকুৱা এখন দেশত এনেকুৱা এজন মানুহ থাকিব পাৰে যিয়ে নিজৰ অন্নমুঠিৰ কাৰণে হাহাকাৰ কৰি ফুৰে আৰু এনেকুৱা এজন ব্যক্তি ঘগৰাৰ অঞ্চলত বাসস্থান য'ত তেওঁ বাস কৰে তেনেকুৱা ব্যক্তিক আপোনাক মই পৰিচয় কৰাই দিব লৈছোঁ এয়া চাওক আপোনাৰ এজন মোৰ কাষত এজন বাট পথৰ যিজন লগৰী তেওঁক মই প্ৰথম নামটো কৰিছোঁ আপুনি এই কামটো আপুনি কেতিয়াৰ পৰা কৰিলে কামটো মই এতিয়া এমাহ মানে হৈছে বাৰু আৰু তাৰ আগতে মই আগতে ভালেমান আছিলে এতিয়া মোৰ 4 লাইন হোৱাৰ পৰা ঘৰটো ভাঙিলে আগতে মানে চাইনাই লিডাৰ লগাই পেলাই ভাৰত ইণ্ডিয়াৰ লিডাৰ লগাই পেলাই ভাঙিছে আৰু এতিয়ালৈকে মই মনে মনে আছোঁ এতিয়াও লিডাৰ লগাই আছে চাইনাই মোক আকৌ অকলশৰীয়া মানুহ মানে আগতে মই ভালেমান ধনী মানুহ মানে আপোনাৰ আগতে কিমান মাটি কিমান আছিলে আগতে মোৰ 21 পুৰামান মাটি আছিলে আৰু সেই মাটিটো এতিয়া কেনেকে খহি পৰিলে সেই মাটিটো কছাৰী যুদ্ধত গ'ল 7 পুৰামান আৰু বাকী বাদ আমাৰ ককাই বেচিলে তাৰপৰা দেউতা মৰাৰ পাছত এতিয়া আপোনাৰ মাটি কিমান আছে এতিয়া মোৰ মাটি মানে ভেটিও নাই এতিয়া যিটো ভেটি আছিলে তাত নামঘৰ বনাই দিয়া হৈছে আৰু আপুনি এনেধৰণে দিনটোত আপোনাৰ উপাৰ্জন কিমান হয় উপাৰ্জনটো মোৰ ইমান নাই বাৰু এনে চাহ পানী খৰচা 50-60 টকা 100 টকা এনেকৈ ওলাই কেতিয়াবা আপোনালোকে দেখিছে এসময়ত 21 পুৰা মাটি বহুত এগৰাকী ধনী ব্যক্তি আজি কিন্তু বাট পথত এনেধৰণে আমি অতি দুখ লগা অৱস্থাত পাইছোঁ আমাৰ অতি দুখ লগা কিন্তু আমি মানৱতা হিচাপে আমি যিমানে ধনী নহওঁ কিন্তু এনেকুৱা ব্যক্তি আমি সদায় তেওঁক হয়তো আমি সহায় কৰিব পৰা সক্ষম হয়তো আমাৰ কিছু লোকৰ আছে গতিকে মোৰ এটা নিৰপেক্ষ গহপুৰৰ পৰা এটা অতি বিনম্ৰ আহ্বান যে এওঁ নিচিনা ব্যক্তিক তেওঁলোকে আহি অকণমান হ'লেও সহায় কৰক এয়া আমাৰ জীৱনৰ মূল উদ্দেশ্য হ'ব লাগে নমস্কাৰ।